নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আন এটা ব্লগ লৈ পেলাই মই ওলালোহি। বহুত দিনৰ মূৰত গা চা ভাল নাছিলে আৰু বিশেষকৈ বনাবলৈও মন যোৱা নাছিলে। আজি যিহেতু অসমৰ চাৰিওফালে পূৰা বানপানীয়ে কবল পৰিছে গোটেই অসমবাসী, সেইটো কাৰণে আমাৰ ওচৰতো যিটো হোৱা নাছিলে ইমান দিন, কিন্তু এইবাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদিও পানী বাগৰি গৈছে। সেইখিনি আপোনালোকক মোৰ এই ভিডিঅ'টোত শেষলৈকে দেখুৱাই দিম। সেইটো কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। তো বলক মোৰ লগত। চাওক, এয়া বানপানী মানে কি হৈছে, যিটো ৰাস্তাৰ কাষত বানপানী দেখা পাইছে, এয়া পানী এবাৰ কাষতে থকা যিখন গাভৰু নদীৰ মাথাউৰি ভাঙি পেলাই এই পানী পকা ৰাস্তাত বাগৰি গৈছে। ঠেলামৰাত পানী বৰ্তমান 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠি আহিছে পানী। এয়া চাওক, মানুহবোৰে বহুত কষ্টৰে সুযোগ আহিছে, ঠাইৰ পৰা আনঠাইলৈ অহা যোৱা কৰিছে। চাওক ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা। যদি এইদৰে বৰষুণ বা এনেকুৱা বানপানী আৰু দুদিন থাকে, তেনে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথো পানীৰ তলত বুৰ যাব, লগতে ভাঙি যাব। মানুহবোৰে বেগ লৈ পেলাই সুৰক্ষিত জেগালৈ যাবলৈ ধৰিছে। আৰু আমাৰ পুলিচ প্ৰশাসনে কি কৰিছে, তাৰ যিখন জেগাত বানপানী হৈছে তাৰ আশে-পাশে গাড়ীবোৰ আহিবলৈ মানা কৰিছে। ডাঙৰ গাড়ী পাৰ হৈ যাবলৈ দিয়া নাই তেওঁলোকেও। তাৰ লগতে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ SDRF তাৰ লগতে NDRF বাহিনী মোতায়েন কৰা হৈছে। যিসকল লোকে ঘৰত আছে তেওঁলোকৰ উদ্ধাৰ অভিযান এতিয়াও চলি আছে, অব্যাহত আছে। এই ৰাস্তাটো দেখিছে নহয়, মই দিনটো এবাৰ আপ ডাউন কৰা হয়। মানে ৰাতিপুৱা মই যাওঁ, দিনৰ 1টামান বজাত বা 2টা বজাত মই ঘূৰি আহোঁ। কিন্তু মই যেতিয়া আজি ঘূৰি আহিলোঁ, তেতিয়া এয়া অৱস্থা নাছিলে। কিন্তু মই 3টা-4টা বজাত কিন্তু এই পানীয়ে ৰাস্তাৰ ওপৰেদি বাগৰি গৈছে। পানীবোৰ বানপানীৰ সৃষ্টি তাৰ পাছতে হৈছে। আজি হঠাৎ আহি গ'ল পানী। এইদৰে যদি আজি ৰাতিও যদি পানী থাকে বা বৰষুণ দি থাকে, তেনে কাইলৈ দেখিব এই ৰাস্তাটো সম্পূৰ্ণভাৱে পানীৰ তলত গুচি যাব। এতিয়া চাওক, যাওঁতে এইবোৰ শুকান জেগা আছিলে, কিন্তু ঘূৰি আহি দেখা পাইছোঁ এয়া জেগাত পানীৰে আৱৰি গৈছে। এইবোৰ ঘৰ বন্ধ কৰি পেলাই মানুহবোৰ ৰাস্তাৰ কাষলৈকে ওলাই আহিছে। চাওক, আধাখিনিলৈকে পানী সোমাই গৈছে। আৰু যদি এই যিটো ধাৰটো যদি নকমে, ৰাতি দেখিব এই গোটেইকেইটা ঘৰ পানীৰ লগত যা গুচি যাব। এই ধাৰ চাওক, পানী আপোনালোকে চাওক পিছফালে, বাপ্পা বানপানী ইমান ওচৰৰ পৰা দেখা পোৱা নাছিলোঁ, কিন্তু এইবাৰ বাৰিষাৰ প্ৰথম ভাগতে এইদৰে বানপানী হোৱা আমাৰ ঠেলামৰাটো দেখা পালোঁ। চাওক, ব্ৰহ্মপুত্ৰ নদীৰ ঢৌ যিদৰে বাগৰি যায়, ঠিক সেইদৰে ঢৌ আমি ইয়াতো দেখা পাইছোঁ। আৰু ইটো চাইডেও চাওঁ বলকচোন, ইটো চাইডেতো আৰু ঢৌ আছে। এয়া চাওক, পানীৰ ঢৌ দেখিছে নহয়। ইয়াত যদি অকস্মাত কোনোবা মানুহ বা সৰু পোৱালি যদি পৰি যায়, সেইজনক বিচাৰি পোৱাটো খুব টানেই হ'ব। আৰু তাৰ লগতে ইফালে চাওক, এইসকল লোকক যোনে যেনেকৈ পাৰে সেইদৰে সাহাৰ্য বা সহায় কৰক, কাৰণ তেওঁলোকে কেইদিনৰ বাবে এনেকৈ
শিবিৰ লৈ পেলাই বা ৰাস্তা কিনাৰত থাকিব লাগিব কোনো নাজানে। তাৰ লগতে আমাৰ NDF বাহিনী আৰু SDF বাহিনী যথেষ্ট কষ্ট কৰিছে। তেওঁলোকে এটা অসুবিধাত ভুগিছে, যিসকল লোকে ইয়াৰ মাজত জাল পাতি থৈ দিছিলে, সেই জালৰ বাবে তেওঁলোকে ভালকৈ তেওঁলোকৰ দায়িত্ববোৰ পালন কৰিব পৰা নাই। মানে অলপমান আগবাঢ়ি গ'লে জালত গৈ পেলাই তেওঁলোক ৰখি যাবলগীয়া হয়। তেওঁলোকে যথেষ্টখিনি বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোককো অশেষ ধন্যবাদ। তো গাইজ এতিয়া বানপানী চাই আহিলোঁ যিহেতু, চাওক আচৰিত কিন্তু এইবাৰ বাৰিষা আৰম্ভ হোৱাৰ লগতে গোটেই অসমত বানপানীৰ সৃষ্টি হৈছে। মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে এইবাৰ পানী হোৱাৰ লগতে মানে বানপানী হ'ব ধৰিছে। সেইটো কাৰণে আপোনালোকে আপোনালোকৰ ওচৰত যদি কাৰোবাৰ বানপানী হৈছে, আপোনালোকে যিমানখিনি পাৰে নিজে গৈ পেলাই সহায় কৰক, সাহায্য দিয়ক। আৰু চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগতো লাগি পেলাই তেওঁলোকক বানৰ সাহায্য প্ৰদান কৰক। মানে সকলোকে এইটোৱে অনুৰোধ কৰিম, আপোনালোকে যোনে পাৰে যেনেকৈ পাৰে মানুহবোৰক উদ্ধাৰ কৰক আৰু সহায় কৰক। ধন্যবাদ। তেনে মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ, বেলেগ একো নাই। খালি বানপানীৰ কাৰণে কেনেকুৱা ক্ষতি হৈছে মই এইখিনি অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।